নমস্কাৰ আৰু স্বাগতম জনাইছো আপোনালোক সকলোকে এটা নতুন ভিডিও লৈ আৰু আজিও আমি এটা নতুন লেসন স্টাৰ্ট কৰিম আৰু চেষ্টা কৰিম যাতে কিছুমান নতুন ইংলিশৰ সেন্টেন্সেস আৰু শব্দ আমি শিকিব পাৰো গতিকে ভিডিওটোলৈ আগবাঢ়িম কিন্তু ভিডিওটোলৈ আগবঢ়াৰ আগতে এটা সৰু অনুৰোধ আছে যদি আপোনালোকে ভিডিওটো চাই ভাল পায় তেনেহলে প্লিজ লাইক আৰু শেয়াৰ কৰিব আৰু লগতে যদি চেনেলটোত আহি ভাল পাইছে তেনেহলে সাবস্ক্ৰাইব কৰিব যাতে ভৱিষ্যতে আপোনালোকে নোটিফিকেশনস পাই থাকে যদি মই কিবা ভিডিও দিও আটাইতকৈ আগতে কিন্তু তাৰ কাৰণে বেল আইকনটো প্ৰেছ কৰিব লাগিব যেটো আপোনালোকৰ সাবস্ক্ৰাইব বাটনৰ কাষতে আছে গতিকে পলম নকৰি মেইন ভিডিওটোলৈ আগবাঢ়ো আজি আমি ডিসকাস কৰিম কেইটামান সেন্টেন্স যিকেইটা সেন্টেন্স সাধাৰণতে মই ভাবি বনাইছিলো যে মাতৃসকলে নিজৰ সন্তানৰ লগত ডে টু ডে লাইফত পাতিব পৰা কিন্তু সেই সেন্টেন্স কিটা আপোনালোকে যিকোনো ব্যক্তিৰ লগতে পাতিব পাৰিব কিন্তু বিশেষকৈ আপোনালোকে প্ৰত্যেক দিনাই আপোনালোকে নিজৰ ল'ৰা ছোৱালীৰ লগত বিশেষকৈ পাতিব পাৰিব গতিকে প্ৰথম সেন্টেন্সটো হৈছে সাধাৰণতে কি হয় ল'ৰা ছোৱালী বিলাকে খুব কথা কয় আৰু কথা কওঁতে হিহঁতে সাধাৰণতে নাভাবে যে কি কৈ আছে কাক কৈ আছে ক'বলৈ মন গলে কৈ থাকে সৰু ল'ৰা ছোৱালী বিলাকে সো তেতিয়া আমি ক'ব লাগিব stop yapping it means বক বক কৰা বন্ধ কৰা শুনিবলৈ ইন্টাৰেষ্টিং লাগে stop yapping ওকে টকিং মানে কথা কোৱা কিন্তু yapping মানে বক বক কৰা yapping আপোনালোকে সেন্টেন্সটো তলত পাই যাব কিন্তু মোৰ কোৱাৰ অভ্যাস কাৰণে কৈ দিছো stop yapping if your child is talking too much then you have to say stop yapping beta it's too much you are talking so much okay so in that case you can use this sentence stop yapping then the next sentence is can't you sit still can't you sit still একে জায়গাতে বহি থাকিব নোৱাৰানে ল'ৰা ছোৱালী বিলাকে সাধাৰণতে কি হয় খুব ইফাল হিফাল গৈ থাকে কৰবাত আপুনি লৈ গল কলেজে অকনমান একে ঠাইতে থাকছুন অকমান দেৰি মানে শান্তিৰে বহি থাকাছুন সেই কথাকাৰ কবৰ কাৰণে আমি বাক্যটো ইউজ কৰিব লাগিব can't you sit still can't you sit still okay so next sentence is ধৰক কৰবালে যাব লাগে স্কুললে যাব লাগে বা কিবা ক্লাছত যাব লাগে আপুনি নিজৰ ল'ৰা ছোৱালী কেইটা বা নিজৰ সন্তানক আপুনি ক'ব বিচাৰিছে যে হুনখাল কৰা মানে উলাই লোৱা আমি যাব লাগিব এটা ওকে সো তেতিয়া আমি ক'ব লাগিব get ready and hurry up get ready and hurry up get ready and hurry up মানে get ready মানে উলাই লোৱা ready হৈ লোৱা আৰু হুনখাল কৰা hurry up okay so the fourth one is stop playing games on mobile আজিকালি ল'ৰা ছোৱালীয়ে এনি টাইম মোবাইলত গেম খেলি থাকে যেতিয়াই চান্স পায় মাক দেউতাকৰ মোবাইলটো লৈ পাব্লিক প্লেছত গলেতো মই প্ৰায় দেখো যে ল'ৰা ছোৱালী বিলাকৰ এনি টাইম মোবাইলটো লৈহে চকু গতিকে আমি তেতিয়া ক'ব লাগিব stop playing games on mobile stop playing games on mobile মোবাইলত গেম খেলা বাদ দিয়া stop playing games on mobile then ব্ৰাশ কৰিবলৈ আপুনি ৰাতিপুৱা দিলে আৰু ব্ৰাশ কৰোতে সাধাৰণতে সৰু ল'ৰা ছোৱালী বিলাকে সদায় পাল মাৰে ব্ৰাশ কৰিবলৈ ইচ্ছাই নাথাকে তেতিয়া ইহঁতক আমি ক'ব লাগিব brush your teeth properly brush your teeth properly okay brush your teeth properly then খাবলৈ দিলে নুখুৱাকে আধা খাই কেতিয়াবা উঠিব আৰু কেতিয়াবা খোৱাখিনি কমপ্লিট নকৰে তো আমি তেতিয়া ইনস্ট্ৰাক্ট কৰিব লাগিব finish your food hurry up finish your food hurry up হুনকালে খোৱাখিনি শেষ কৰা বলা খোৱাখিনি শেষ কৰিব লাগে আৰু কথা পাতিলে নহব এনেকুৱা ধৰণৰ so finish your food hurry up okay hurry up মানে হুনকাল কৰা তো hurry up টো আপোনালোকে যিকোনো ধৰণৰ বাক্যতে ব্যৱহাৰ কৰিব পাৰিব ইন ফিউচাৰ বেলেগ সেন্টেন্সেসও যদি ক্ৰিয়েট কৰিব বিচাৰিছে তেতিয়া আপোনালোকে এই hurry up টো তাত ব্যৱহাৰ কৰিব পাৰিব okay so then keep your dishes in the sink keep your dishes in the sink ল'ৰা ছোৱালী বিলাকে খাই প্লেটখন সদায় ডাইনিং টেবুলতে থয় নিজে উঠি যায় কিন্তু আমাৰ এটো কৰ্তব্য যে আমি ল'ৰা ছোৱালী সদায় ইনস্ট্ৰাক্ট কৰিব লাগে যে নিজৰ খোৱা প্লেটখন নিজে যাতে সিঙ্কলৈকে লৈ যাব পাৰে যত আমি বাচন ধো তাক আমি সিঙ্ক বুলি কওঁ সো আমি ক'ব লাগিব keep your dishes মানে যিহত খাই আমি হেতু dishes বুলি কওঁ so keep your dishes in the sink keep your dishes in the sink
Okay, you can also say this to any other person as well. Etu enokwa nohoy je nijor lora solike kobo lage ba belegoko apuni kobo pare je kindly keep your dishes in the sink. Nijor khwa bason gita sink ot thoi dibo lage. So you can tell anybody aru etu proteke korato khub dorkari. Okay, so next is jeta korbar pra bahiror pra ami ahu doradori ke ami ahiso korbar pra lora soli bilakor shanti na thake pini thoka kapur jorte tv sabole mane bohi jabo nohole bisonate hui dibo. So we have to first instruct jeta bahiror pra ahibo prothom ami instruction hiotok dibo lage change your clothes. Okay, aru clothes nohoy dei yata ma pronunciation to correct kori dibo bisarisu je jetia ami cloth to haday ami cloth buli koar obhyak eta ase, but that is the the jitu sound hoy hey sound to hobo. The sentence will be like change your clothes, change your clothes, clothes nohoy, change your clothes. Okay, the tate the eta usharon hobo. Gotike in future মই definitely pronunciation class apnalok dim. Jodi apnalok lage please write in the comment section or likhibo jate moi apnalokor karone pronunciation or class apnalokor karone loi ahibo paru. So the next one is যেতিয়া আমি ধৰক টেপ সেপ খুল খাই আছে সাধাৰণতে হাত ধুলে লৰা ছোৱালীয়ে খুব খৰদৰকে হাত ধুলে হোটেলত গৈছে ৰেষ্টুৰেণ্টত গৈছে টেপটো ভালকে মানে বন্ধ কৰিবলৈও ধৈৰ্য নাথাকে. So in that case we have to instruct them. That is an instruction. Turn off the tap. Okay, turn off the tap. A turn off jitu term ase jodi kiba light switch on ase ba kiba jodi ami jolai thoisu tetiao ami turn off e use korim. Eta next sentence to dhorok light to off koribo lage. Turn off the light. Similarly tap to bondho koribo lage, bondho kora to tetiao ami kobo lagibo turn off the tap, turn off the light. Okay, so turn off to apnalke tat apnalke bebohar koribo pare. So aji ketaman sentences hikilu ami aru he sentences gitat eta kotha mon koribo hurry up jitu moi kolu hurry up to apnalke beleg dhornor bakyot apnalke use koribo pare. Hurry up, we have to reach fast. korbat apuni paboge lage hunkal koribo lage. Hurry up to apnalke beleg sentence ot apnalke use koribo pare. Tarpisot ele turn off to ami jikunu dhornor switch tap eblak jeta bondho korar kotha ahe then we have to say turn off. Gotike enakwa dhornor particular kisman words ase apnalke jodi nijor dictionary jodi bharai loy tetia hale apnar conversation koribole besi difficult nohobo. Eta duta shobdo asolote বহুত আপোনাৰ কব পৰাৰ ক্ষমতাটো বহাই দিয়ে. So English শিকি থাকক আৰু মই আশা কৰিছো যে in the next class we will be talking about few other sentences which you can use in your daily life. আৰু আশা কৰিছো এই সেন্টেন্স কিটা আপোনালোকে ইউজ কৰিব পাৰিব এটা আহি থকা দিনবোৰত. গতিকে আজিৰ ভিডিওটো ইমানতে সামৰণি মাৰিছো. যদি চাই ভাল পালে তেতিয়া হলে লাইক, শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব. Thank you so much for watching.